নমস্কাৰ অসমবাসী ৰাইজ। মই আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ। মানে আহিব বিচৰা নাছিলোঁ, এনেকুৱা ভিডিঅ' আজি জীৱনত প্ৰথম বনাইছোঁ। মানে ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য যে কিছুমান আমাক সজাগতা এতিয়াও প্ৰয়োজন। আমি নিজকে নিজে কিছুমান বস্তু জানিবলৈ, বুজিবলৈ কিছুমান বস্তু প্ৰয়োজন আছে। চাহে আমি জেণ্টছ হওক বা লেডিজ হওক, কোনো ক'ব লগা নাই। তো তেনে ক্ষেত্ৰত এটা সৰু কথাটো সৰু কিন্তু বহুত ডাঙৰ। সেইটো কথা মই জনাবৰ কাৰণে ৰাতি মই ভিডিঅ'টো কৰিব ওলাইছোঁ। তো ভিডিঅ'টো মই বনাওঁ এতিয়া। মানে এতিয়া আপোনালোকক মই জনাব বিচাৰিছোঁ আৰু মানে কি হ'ল, মই আজি গুৱাহাটীলৈ গৈছিলোঁ। গুৱাহাটী গৈছিলোঁ যদিও মানে কি মই চিটি বাছত জালুকবাৰীৰ পৰা গণেশগুৰিলৈ যাবৰ বাবে চিটি বাছ এখন চাই আছিলোঁ। তো চিটি বাছ এখন পালোঁ, গণেশগুৰিলৈ যোৱা চিটি বাছ। তো গণেশগুৰিলৈ যোৱা চিটি বাছখনত মই বহিলোঁ, মানে ভিতৰত সোমাই বহিলোঁ। চিট এটাই খালী আছিল আৰু সেই চিটটোৱে মই পাই গ'লোঁ, য'ত বহিলোঁ। কিন্তু ইফালে লেডিছৰ ফালে চিট প্ৰায় 4-5টামান চিট খালী আছিলে। তো সেই চিটততো আমি বহিব নোৱাৰোঁ, কাৰণ সেইটো আমাৰ বাবে ৰখা নহয়, যিটো এফালে লেডিজ এফালে জেণ্টছ। তাৰপিছত কিন্তু এটা কথা, যদিও খালী আছে কিন্তু জেণ্টছৰ চিটত প্ৰায় 4জনীমান ছোৱালীয়ে বহি আছে। ফাৰ্ষ্ট চিটত বহি আছে। আৰু ফাৰ্ষ্ট চিটৰ লেডিছৰ চিটবিলাকতো ছোৱালী কেইটামানে ফাৰ্ষ্টত বহি আছে, আৰু ফাৰ্ষ্টৰ জেণ্টছৰ চিটতো বহি কিনে দুটা মানে পাৰ্টি একেলগে কথা পাতি আছে। সিহঁত দুটা চিটৰ মানে সিহঁত কেইটা বান্ধৱী চাগে, হয়তো একেলগে বহিছে আৰু মই জনামতে কথা পাতি আছে, ঠিকে আছে। ঠিক তেনে সময়তে এজন বয়োজ্যেষ্ঠ ব্যক্তি গাড়ীত সোমাই তেখেতে চিট চালে, জেণ্টছত চালে। যিহেতু তেখেত জেণ্টছ, তো চাবই জেণ্টছত চিট খালী আছে নাই। তো তেখেতে জেণ্টছৰ চিটত গোটেইখিনি চিট ফুল ফিল আপ দেখা পালে। তাৰপিছত তেখেতে এইটো লেডিছৰ ফালে চালে, যদিও চালে চিট খালী আছে 4-5-6টামান, কিন্তু তেখেতে বহিব ইচ্ছা কৰা নাই। কাৰণ লেডিছৰ চিটত কোনো জনা বুজা ব্যক্তিয়ে, সন্মানী ব্যক্তিয়ে, নীতিগত জ্ঞান থকা ব্যক্তিয়ে কেতিয়াও চিটত নবহে। যিহেতু বহাৰ পিছত লেডিজ এটা আহিব, তো ডাঙৰ হওক সৰু হওক উঠাই দিব, সন্মান কি থাকিব। তো কিছুমান ব্যক্তি নিজৰ আত্মসন্মান সেনেকৈ হেৰুৱাব নিবিচাৰে। তো বয়োজ্যেষ্ঠ ব্যক্তিজনে থিয় হৈ গ'ল, কিন্তু এইফালে চিট খালী আছে। তেনেস্থলত মই প্ৰায় অকণমান যোৱাৰ পিছত মই মালিগাঁও পাওঁ হৈছোঁ আৰু তাৰপিছত মই চিন্তা কৰিলোঁ, দাদাজনে থিয় হৈ আছে, চিট খালীয়ে আছে, মানুহ উঠা নাই। আৰু আজি মই গম পোৱা মতে বহুত গাড়ী কম বুলি শুনিছোঁ, চিটি বাছ আজি বহুত কম। তো যাই আছোঁ। তাৰপিছত মই মালিগাঁও পোৱাৰ আগত মোৰ বেয়া লাগিল, মানুহজন অসুস্থ বুলি মই অনুভৱ কৰিছোঁ। মই সুধিলোঁ, দাদা আপুনি ক'ত যাব? কৈছে, মই ভাঙাঘৰ যাম। তো আপুনি তেনেহ'লে ইয়াতে বহক, মই উঠি দিওঁ। নালাগে দিয়া ভাইটি, নহয় দাদা আপুনি বহক। তেতিয়া তেখেতে বহিলে। বহাৰ পিছত তেখেতক ক'লোঁ, দাদা আপুনিতো এজনী ছোৱালী, যিটো সৰু ছোৱালী, কোনোবা এজনীক আপুনি কৈ কিনেতো তেখেতসকলৰ চিট আছে, লেডিজ চিট, তাতেতো বহুৱাই দিব পাৰিলেহেঁতেন, আপুনি ধুনীয়াকৈ বহিব পাৰিলেহেঁতেন, আপুনি কিয় নকৰিলে তেনেকুৱা? তেতিয়া দাদাজনে ক'লে, ভাইটি নালাগে দিয়া, বহিছে বহক, উঠিবলৈ ক'ব যাব ভাল নালাগে। যদিও কৈ দিওঁ, যদি কিবা এটা ওলোটাই কৈ দিয়ে, তেতিয়া জানো মোৰ সন্মানটো থাকিব? থিয় হৈ আছোঁ, থিয় হৈ
GMC যাম, ভঙাঘৰ যাম। অলপমান ঠাইৰ কাৰণে সন্মানটো হেৰুৱাব ইচ্ছা নাই। নাজানো ছোৱালীজনীয়ে কি ক'ব, ভালে কয় না বেয়া কয়, কিন্তু তেখেতসকলৰো বা ছোৱালী কেইজনৰো নীতিগত জ্ঞান থকাটো জৰুৰী যে চিট খালী থাকোঁতে জেন্টছৰ চিট বহিছে। কাৰণ জেন্টছেতো লেডিছক উঠাব নোৱাৰে, লেডিছে কিন্তু জেন্টছক উঠাব পাৰে। তো সেনেকুৱা বহুত হৈছে। তো সেই বয়োজ্যেষ্ঠ ব্যক্তিজনে সেনেকৈ বহি গ'ল। কিন্তু মই ভাবিলোঁ একবাৰ ছোৱালীকেইজনীক কওঁ নেকি, কিন্তু সিহঁতৰ কথা পতাৰ যিটোহে ষ্টাইল আৰু এটাইতো গুটখা চোবাই আছে, খিৰিকীৰে পিক পেলাই আছে। মই ভাবিলোঁ খুৰাই যি কৰিছে তেনেকৈ ময়ো থিয় হৈ থকাই ভাল হ'ব। তো আমি ল'ৰা মানুহ, কিবা ক'ম, কিবা উল্টাই আমাক ক'ব, হয়তো সেইটো এটা ডাঙৰ ইছ্যু হৈ পৰিব। তো মই আপোনালোকক বা ছোৱালী বা মহিলাসকলক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আপোনালোকে যেতিয়া চিটি বাছত উঠিব, সকলোৱে নহয় তেনেকুৱা, কেতিয়াও নহয়, মই এইটো কথা কোৱা নাই, সকলোকে কেতিয়াও কোৱা নাই। বহুতে জানে বা নিজেও বুজি পায়, বহুত মহিলা বহুত ছোৱালীও আছে। আপোনালোকে যেতিয়া চিটি বাছত উঠিব, তেতিয়া আপোনালোকলৈ থকা আসনসমূহ ফুল ফিল আপ কৰিব, মানে বহিব। কাৰণ যদি আপোনালোকে সেইবোৰ খালী ৰাখি যদি জেন্টছৰ চিটত বহে, তেনেহ'লে জেন্টছ এজনে আহি থিয় হৈ থাকিব লাগে। আৰু কিছুমানে বহিব, কিছুমানে উঠিব, সেইটো ক'ব লগা নাই। কিন্তু সকলোৱে কিন্তু লেডিছৰ চিটত বহিবলৈ টান পায়। কাৰণ উঠিবই যিহেতু লাগিব। কোনোবাটোতো ক'বই যে দাদা উঠা, এইটো আমাৰ কাৰণে এখন, কোনোবা ছোৱালীও ক'ব দাদা উঠা, এইটো আমাৰ কাৰণে এখন সংৰক্ষিত। তেতিয়াতো লাজ লাগিব। সেইকাৰণে মই কৈছোঁ, সেইকাৰণে মই আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে সকলো ছোৱালীকে, সকলো মহিলাকে অনুৰোধ, আপোনালোকে চিটি বাছত উঠিলে আপোনালোকৰ আসনসমূহত বহিব। যদি আসনসমূহ ফুল ফিল আপ থাকে, তেতিয়াহ'লে জেন্টছৰ চিট খালী থাকে, তেতিয়া বহক, ক'ব লগা নাই। কাৰণ বহুতে ক'ব টান পায়, বহুত ডেকা ল'ৰাইও ক'ব টান পায় নিজৰ সন্মান হেৰুৱাবলৈ, আৰু বয়োজ্যেষ্ঠ ব্যক্তিও ক'ব টান পায়। কিন্তু আপোনালোকে বিশ্বাস কৰিব, মই এনেকুৱা ছোৱালীও দেখিছোঁ, এনেকুৱা মহিলাও দেখিছোঁ, লেডিছৰ চিটত বয়সস্থ 70 বছৰীয়া বৃদ্ধ এজনকো উঠুৱাই দি কিনে নিজে বহা দেখিছোঁ। তো ভাবক, এজন নিজৰ মা বাবাৰ নিচিনা বয়সীয়া মানুহ যেতিয়া বহিব, আমি জানো উঠি দিব পাৰিম? কেতিয়াও নোৱাৰোঁ। বিশেষকৈ মোৰ নিচিনা ল'ৰাটো কেতিয়াও নোৱাৰে, মোৰ নিচিনা 10জনেও নোৱাৰে। কিন্তু কোনোবা এজনী হ'লেও ওলাব, পুৰা ষ্টাইলিছ কৰি আহি কিনে, খুৰা এইটো মোৰ চিট হয়, ইয়াত লেডিছৰ চিট নহয়, ইয়াতে বহিব লাগিব, আপুনি উঠি দিয়ক। আৰু তেতিয়া বৃদ্ধজনে কিন্তু উঠি গৈছিল। আৰু যেতিয়া বৃদ্ধজনে চিটৰ পৰা উঠি গৈছিল, তেতিয়া সেই চিটৰ পাছফালে থকা এজনী বাইদেউ, তেখেতৰ বয়স মিনিমাম 45 বছৰমান হ'ব, 40ৰ পৰা 45 বছৰৰ ভিতৰত থাকিব। তেতিয়া তেখেতে সেই যিজন বৃদ্ধ ব্যক্তিজনক হাতেৰে সন্মান সহকাৰে মাতি আনি, খুৰা আপুনি আহক, ইয়াতে বহক। অথচ লেডিছৰ চিট তেখেতে উঠুৱাই দিছে, বহুৱাই দিছে, ইয়াতে বহক, মই থিয় দিম। মই ধন্যবাদ দিছোঁ সেইগৰাকী মহিলাক, যিগৰাকী মহিলাৰ আসনত বহি কিনে সেই বয়োজ্যেষ্ঠ কিবা কয় বল প্ৰয়োগ কৰি গাড়ীত উঠা সেই ব্যক্তিজনক বহুৱাই দিছিলে। কাৰণ তেখেতে দেখিছিলে যে এখন হৃষ্টপুষ্ট ডেকা যুৱক বা ডাঙৰ মানুহ নহয়, এখেত এজন বয়োজ্যেষ্ঠ ব্যক্তি।
দেখিলেই গম পায়তো তেখেতক বহুৱাই দিছিলে। তো এজনী ছোৱালীয়ে ষ্টাইলিছটো ক'বই নালাগে, বৃদ্ধজনক নিজৰ আসন বুলি কৈ উঠুৱাই দিলে। তাতকৈ কম শিক্ষিত গম পায়, কম শিক্ষিত বা জ্ঞানেদি পাহাৰ হিমালয় পৰ্বতৰ নিচিনা জ্ঞান বুলি মই কৈছোঁ এইকাৰণে, কাৰণ উঠুৱাই দিয়া সেই শিক্ষিত যুৱতীগৰাকীয়ে উঠুৱাই দিয়া বৃদ্ধজনক কিন্তু অশিক্ষিত বুলি ক'লোঁ, অশিক্ষিত মহিলাগৰাকীকে বহিব দিলে। এয়া হৈছে জ্ঞান আৰু শিক্ষাৰ নমুনা। জ্ঞান থাকিলেই নহ'ব, শিক্ষা থাকিলেই নহ'ব। আমাৰ শিক্ষা থাকিলেই নহ'ব, জ্ঞানো থাকিব লাগিব। শিক্ষাটো চবেই অৰ্জন কৰিব পাৰে অলপ চেষ্টা কৰিলে, কিন্তু জ্ঞানটো নিজৰ আত্মাৰ পৰা অহা বস্তু, নিজৰ তেজৰ পৰা অহা বস্তু, নিজৰ বিবেকৰ পৰা অহা বস্তু। তো সেইকাৰণে আজিৰ ভিডিঅ'টো মই বনালোঁ যে আপোনালোকে যিবিলাক শ্ৰদ্ধাৰ মহিলা, শ্ৰদ্ধাৰ ছোৱালীবিলাক, সকলো সন্মানীয় মহিলাসকলক কৈছোঁ, আপোনালোকে চিটি বাছত বহিলে আপোনালোকৰ চিটবোৰ ফুলফিল আপ কৰিব। তাৰপিছত যদি ফুলফিল আপ হোৱাৰ পিছত যদি জেন্টছৰ এখন খালে বহক, ক'ব লগা নাই, তেতিয়া কোনো উঠাই নিদিয়ে। আৰু মই দেখাও নাই যে জেন্টছৰ চিটত বহাৰ পিছত লেডিছক উঠাই দিয়া। কিন্তু লেডিছৰ চিটত বয়োজ্যেষ্ঠ ব্যক্তি বহিলেও তাত আউট বুলি কোৱা কিছুমান ছোৱালী দেখিছোঁ। তো আজি মই ৰাতি এই 12টা বাজিছে, মই এতিয়া মোৰ মামাহঁতে ঘৰত আছোঁ। তো ইয়াৰ পৰা বনাবলৈ মই ভিডিঅ'টো কৰিবলৈ মানে ভাবি কিনে বনালোঁ। তো মোৰ যিটো এটা এৱাৰনেছ মোৰ ভাৱ আছিলে মোৰ ব্লগৰ জৰিয়তে, মই সেইটো কৰিব চেষ্টা কৰিছোঁ। কিবা যদি আপোনালোক কোনোবা বাইদেউ, কোনোবা ভণ্টি যদি কিবা ভুল ভাবিছে তেনেহ'লে ভুল নাভাবিব। এইটো মই কাকো ব্যক্তিগতভাৱে কোৱা নাই, কাৰো নাম কৈও কোৱা নাই। কিছুমানৰ কথা কৈছোঁ, দুই এজনৰ কথা কৈছোঁ, যাতে ইয়াৰ দ্বাৰা সকলোৱে নিজক শুধৰাবলৈ চেষ্টা কৰে। মোৰ এখনিয়ে মোৰ আপোনালোকৰ ওচৰলৈ ভিডিঅ'টোৰ দ্বাৰা লৈ যোৱা এক প্ৰয়াস। আৰু ইয়াত যদি কিবা ভুল হৈছে ক্ষমা কৰিব। জয় অসম, শুভৰাত্ৰি।